Hey guys, welcome back to our YouTube channel. মানে আজি এটা কোনো ব্লগ নহয় বা কতো যোৱা নাই এটা মানে আপোনাক কথা এটা কওঁ যে আপোনালোকতো এনেকুৱা হৈ গৈছে বা কাৰোবাৰ লগত হ'ব পাৰে যে সাৱধান থাকক আমি মানে আপোনালোকক সাৱধান কৰিবলৈ ভিডিঅ'টো বনাই আছো তো যোৱাকালি কালি কিছে স্যাটাৰডে আমি গৈছিলো মানে ইয়াৰ বা এজনী ঘৰত গৈছিলো মধুপুৰ গৈছিলো নগাঁও মধুপুৰ তো তাত যাওঁতে কি হ'ল মানে আমি মানে তিনিটা গৈছিলো মই তাৰপিছত আৰু আমাৰ লগৰ এটা তাৰপিছত কি হ'ল মানে আমি ইয়াৰ বাঘহঁতৰ ঘৰ পালোগৈ তাৰপিছত পোৱাৰ পিছত কি হ'ল মানে ক'লে যে আহা ভিতৰলৈ আহা আমি মানে এনেকৈ ৰখা হেৰি কৰি যোৱা নাই যে যাম কিবা এটা ল'ব লাগে লৈ পিনে আকৌ ঘৰলৈ গুচি আহিম তো ইমান ভাবাও নাছিলোঁ তাৰপিছত গ'লোঁ গৈ পিনে মানে ক'লে যে আহা ভিতৰত বহাহি চাইকেলখন মানে গেটত নথবা গেটৰ বাহিৰত নথবা যে গেটৰ ভিতৰত আছে আমি গেটৰ ভিতৰত চলো কিন্তু তেহেঁতে ক'লে যে গেৰেজৰ পিনে আমি গেৰেজৰ একটা হেৰিত থৈছো মানে দৰ্জাখন আপোনাৰ অলপ দূৰ আছে আৰু গেৰেজটো মানে চোতালত থৈছো আৰু গেট মাৰা আছে তাৰপিছত আমি মানে কি হ'ল চাইকেল লক নকৰিলো মানে ভাবিছো যে গেটৰ ভিতৰত আৰু কি চাইকেল লক কৰিম ৰাস্তাৰ পৰা দেখিও নাপায় তাৰপিছত যেতিয়া মানে মানে এঘণ্টামান আমি ভিতৰতে বহি পিনে কথা চথা পাতিলো পাতাৰ পিছত মানে কি হ'ল আহি পিনে চাইছো চাইকেলখন নাই তাৰপৰা তেনেকে নহয় মানে আমাৰ ভিনদেউ আহিছিল বাহিৰৰ পৰা ক'ৰ পৰা আহিছিল গম নাপাওঁ মানে সেইবিলাক কৈছে চাইকেল এখন নাই মই কৈছো কাৰ চাইকেল নাই বা মই কৈছো ভিনদেউ চাইকেল প্ৰেং কৰিছে নেকি মই বাহিৰত চালো কি ইয়াৰ চাইকেলখন নাই তাৰপিছত ভিনদেউ মোলৈ মানে এনেকে চাই পেলাই কৈছে মই কৈছো এইবিলাক প্ৰেং কৈছে মোক ভিনদেউ মানে মোক কৈছে প্ৰেং কৰিছে নেকি মই কৈছো নাই এইবিলাক প্ৰেং কৰা নাই মানে আমি ভিতৰতে আছো মোবাইল চোবাইল চাই সেইটো কাৰণে নাই কৰা বুলি কৈছো কিন্তু মানে আমি ভাবিছো প্ৰেং হৈছে বুলি কিন্তু আমি ভালকে বিচাৰিলো চাইকেল মানে প্ৰথমতে চবে ভাবিছিলো ফটো আমি কৈছো কোনোবাই তাৰপিছত নাই বহুত মানে এঘণ্টা দুঘণ্টা বিচাৰিছো চাইকেল নাই আপোনালোকে জানে যোন মানে মিলনপুৰত থাকে গম পায় কেনেকুৱা গলি মানে এতে পিনে সোমালে মানে চবৰ কথা কোৱা নাই কিছুমান মানুহ আছে তাতে তাৰ মাজতে মানে চাই থাকে তিনিখন চাইকেল গৈছিলো আমাৰ তিনিখন ভাল হ'ল চাইকেলে আছিল মুখন মানে সেনেকে লৈ গ'লা মুখন মানে চাইডতে আছিল অলপমান তো তাক মানে নিবলৈ সহজ পালে কিয় মানে আমাৰ এইখন নিয়াহেঁতেন মানে আমাৰ এইখনে মাত দিলেহেঁতেন মানে মাজত আছে ন মুখখন মাজত আছে কাজু বুলি কয় কাজু তাৰ মানে সেইখন ৱালৰ পিনে আছে তাৰখন এবাৰ চাইডত আছে তাৰখন লৈ গ'ল আমি গমিও নাপালো তো তাকে এতিয়া চাইকেলখনৰ ফটো কেইখনমান দি দিম যদি আপোনালোকে দেন ক'ৰবাত দেখে মানে নগাঁও যদি কোনোবাই ক'ৰবাত দেখে য'তে নগাঁৱৰ পৰা চাই আছে মানে ভিডিঅ'টো আৰু হেন্দেডালৰ আমাৰ ইউটিউবৰ মানে নামটো লিখা হৈ আছে মই ফটোখিনি দি দিম বাৰু আৰু আপোনালোকক চাও ইয়াতে নাম্বাৰটো আহি আছে নাম্বাৰটো কণ্টেক্ট কৰিব আৰু নহ'লে ইনষ্টা বা DM কৰিব বা আৰু আপোনালোকক কৈছো যে ওচৰতে হওক বা দূৰতে হওক সদায় চাইকেলৰ লক মাৰিব যিমানে সি নহওক কম দামীয়ে হওক দামী হওক সেইটো কথা নাই কিন্তু আপোনালোকে ধৰি লওক মই দোকানখনলৈ গৈছো আকৌ মই দোকানৰ পৰা বস্তু কেইটামান লৈ পিনে আহি পেলাই আকৌ চাইকেল লৈ যাম সেইটো নাভাবিব কিছুমান মানুহ থাকে যে এনেকা মানে ভাবে এইকোনৰ পৰা আহিম চাইকেলখন থৈ যায় একো নহয় তো সেইটো নকৰিব আমাৰ মিষ্টেক হৈ গ'ল সেইটো মিষ্টেকৰ এতিয়া মানে যোনটো মিষ্টেক হৈছে তাৰ মানে হেৰি পাইছো তো নেক্সট টাইম আমি এনেকুৱা নকৰো বাৰু তো আপোনালোকে সাৱধান থাকিব এনেকে মানে ক'তো যে ক'ৰবাত গৈ চাইকেলখন সহজে মানে মানুহৰ ওপৰত ভৰসা নকৰিব সেইটো এটা বহুত ডাঙৰ হেৰি হৈ গ'ল তো মানে আমি ভাবা নাছিলো সেনেকা কৰিব যে সেইখিনিত তো সেইটোৱে আৰু ভিডিঅ'টো একো লাইক হেৰি নালাগে কমেণ্ট চমেণ্ট নালাগে খালি যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব মানে আমাৰ চাইকেলখন মানে সেইখন অকল মোৰ কাৰণে চাইকেল নাছিল মই কৈ দিওঁ যে বহুতে ভাবিব পাৰে বা সামান্য চাইকেল এখন 7-8 হাজাৰ টকা চাইকেল এখন কিন্তু মোৰ কাৰণে এখন চাইকেল মই সেইখন বহুত মানে বহুত মেমৰি আছে বহুত দূৰ ৰাইড কৰিছো আপোনালোকে দেখিছে ভিডিঅ' গালত তাৰ আগতেও মই বহুত দূৰ ৰাইড কৰিছো আৰু মানে সেইখন মোৰ তাৰ আগতো বহুত চাইকেল আছিল কিন্তু মোক সেইখন চাইকেলৰ লগত যোনটো মানে মোৰ কানেকশ্যন আছিল নহয় সেইটো অকণ মানে বেলেগ টাইপৰ কানেকশ্যন আছিল তো সেইটোৱে মানে সেইখন অকল মোৰ কাৰণে চাইকেল নাছিল মোৰ কাৰণে বহুত কিবা আছিল তো সেইটোৱে বহুত বিচাৰি নাপালো আপোনালোকে য'তে দেখে আপোনালোকে প্লিজ কণ্টেক্ট কৰিব আমাক সেইটোৱে মানে আপোনালোকে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক চাই আমাৰ একো হেৰি নালাগে আমাৰ ভিডিঅ'টো খালি শ্বেয়াৰ কৰক আৰু তলত ইনষ্টাগ্ৰাম হেৰিয়ত আছে কোনোবাই যদি গম পায় দেন তাত কণ্টেক্ট কৰিব বা ফোন নম্বৰ থাকিব ফোন নম্বৰত কণ্টেক্ট কৰিব এতিয়া কথাটো কি হ'ল মানে চাইকেলখনৰ লগত মানে বহুত ৰাইড ভাবি থৈছিলো এনেকে ইয়াত যাম বা ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে ৰাইড আহি আছে আৰু মানে এটা ব্লগো কৰি আছে মোৰ তাত যোনটো এডিট হৈ গ'ল কিন্তু মানে মই এতিয়া মাথাটো এনেকুৱা হৈছে কালি মানে আপলোড কৰাৰ কথা আছে ৰাতি কিন্তু মোৰ এতিয়া মাথাটো এনেকুৱা হৈ গ'ল যে মানে একো কামতে মোৰ মন বহা নাই আপোনালোকে বুজি পাব যেতিয়া মানে হেৰাচিটো বুজি পাবই মানে ইয়াত যিমান মৰমত ৰখা বস্তুটো হেৰালে গাত লাগে কিন্তু মানে যোনটো মৰমত নাৰাখে হেৰালে আৰু সেইটো ই বহুত মৰমত ৰাখে মানে বহুত হেৰিও ৰাখিছিলো আৰু ইয়াৰ পিছৰ ভিডিঅ'টো গম পাব মই চাইকেল বহুত ঠিক কৰাইছিলো ফিবুলৰ পৰা আদি কৰি লাইট লগাইছিলো চাইকেলত তো ভাবা নাছিলো চাইকেলত যে আমি মানে 2 দিনমানৰ পিছত ৰাইড এটা যাম বুলি ভাবিছিলো ৰাইডটোৰ কাৰণে মানে চাইকেলখন হেৰিও কৰিছিলো এতিয়া কেনচেল হোৱা নাই যাম ট্ৰাই কৰি আছো তো
ইয়াৰ পিছৰ ভিডিঅ'ত যোনটো আহিব পিছত গম পাবই চাইকেলত কি কৰাইছিলোঁ। তো একো নাই, যেন তেন হ'লে আমি ট্ৰাই কৰিম। ইয়াৰ আৰু এখন চাইকেল আছে, সেইখন চাইকেল লৈ পিনি মেনেজ কৰি ঠিক মেনেজ কৰি কৰিলে পেলাই ট্ৰাই কৰিম। আৰু এতিয়া মানে অকণ বেয়া চাইকেল হৈ আছে চাইকেলখন, মানে ঠিক কৰিব লাগিব অকণমান। ঠিক কৰাৰ পিছত সেইখনলৈকে লৈ যাব লাগিব মিলি পাতি। এতিয়া মানে মোক ঘৰৰ পৰা চাইকেল ল'ব পাৰ্মিশ্যন নিদিয়ে জানেই। তো এতিয়া যেন তেন মেনেজ কৰিব লাগিব আৰু তো সেইটো আপোনালোকে মানে চাইকেলখন য'তেই পায় প্লিজ এবাৰ কণ্টেক্ট কৰিব, চাব, প্লিজ বিচাৰি দিয়ক। যদি দেখে লগালগ ফোন কৰিব, একো নাই, DM কৰিব ইনষ্টাত। DM ফোনটো কৰিব প্ৰথমতে, ফোনটো কৰিব, মানে আপোনালোকক বহুত সহায় লাগে সেইটোৱে। লাগে। আৰু আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰক। ভিডিঅ'টো, আপোনালোকক হাত জোৰ কৰিছোঁ।